আজি আমাৰ খৈৰাবাৰী BPF দলৰ কাৰ্যালয়ত প্ৰায় 100 জনৰ ওপৰত আমাৰ সেই দলত যোগদান কৰিছে। আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই ফেলে তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। তেওঁলোকক আমি আদৰি লৈছোঁ বিভিন্ন জাগাৰ পৰা। আৰু ইয়াত আজি আমি খুব ভাল পাইছোঁ, সকলো জাতি গোষ্ঠীৰ মানুহে BPF দলত মানে যোগদান কৰিছে। আৰু প্ৰায় আজি যিখিনি ব্যক্তিয়ে যোগদান কৰিছে সঁচাকৈ আমাৰ মানে ডেকা ল'ৰাসকল, আই মাতৃসকল ইয়াত আহি পেলাই যোগদান কৰিছে, খুব ভাল পাইছোঁ আমি। গতিকে আগন্তুক সময়ছোৱাত যেতিয়া নিৰ্বাচন হ'ব, এই নিৰ্বাচনত BPF দল হিচাপে ইয়াত জয়ী হ'ব, সেইটো খাটাং। গতিকে আৰু ভৱিষ্যতলৈ আমি সমাজৰ কাৰণে কাম কৰি যাম, এইখিনি মই কথা কৈছোঁ। বহুত মানুহখিনি আমাৰ দলত এনেই অহা নাই, তেওঁলোকে আজি 15টা বছৰত বৃহত্তৰ খৈৰাবাৰী এলেকা তাৰ লগতে আমাৰ BTC এলেকাত কাম হৈছেনে হোৱা নাই, আমাৰ শিক্ষিতসকলে চাকৰি পাইছেনে পোৱা নাই, এইবিলাক চবেই হিচাপ নিকাচ কৰি আছে। গতিকে আজি 15টা বছৰ আগত আমাৰ সেই অঞ্চলবিলাকত কি আছিল, না ৰাস্তা ঘাট, তেওঁলোকে কোনো দিন এটা RCC ব্ৰিজ দেখা পোৱা নাছিলোঁ। কোনো দিন এই অঞ্চলত আমি পিচ ৰাস্তা, ব্লেক টপিং ৰাস্তা আমি দেখা পোৱা নাছিলোঁ। আজি কিন্তু এই 15টা বছৰৰ ভিতৰতে আজি গোটেই মেইন মানে ৰাস্তাৰ যিবিলাক নেকি মানে ব্লেক টপিং কৰিব লাগে ৰাস্তাবিলাক হৈ উঠিছে। আজি RCC ব্ৰিজ আগতে কথাৰ জৰাজীৰ্ণ অৱস্থাত আছিলে, তো আজি সেইবিলাক চব হৈ উঠিছে। আগতো আমি ইয়াৰ পৰা মানে টাংলালৈ যাব পৰা নাছিলোঁ, ইয়াৰ পৰা আমি কিবালৈ যাব পৰা নাছিলোঁ, গড়েচৰলৈ যাব পৰা নাছিলোঁ। আমি গুৱাহাটীত যাব লাগিলে চিপাঝাৰ হৈ পেলাই একেবাৰে আৰু এনাদাৰ 60-70 আকৌ ঘূৰি পেলাই যাব লগা হৈছিলে। এতিয়া সেই ব্যৱস্থাবিলাক এতিয়া নাইকিয়া হৈছে। আজি আমি ওদালগুৰিত যাবৰ কাৰণে ইয়াৰ খৈৰাবাৰীৰ পৰা ওদালগুৰিলৈ অনলি 1 ঘণ্টা লাগে, যাওঁতে 1 ঘণ্টা, আহোঁতে 1 ঘণ্টা। তো আমি আৰামছে অফিচলৈ আমি কাম কৰি আহিব পাৰোঁ। সেই ব্যৱস্থাবিলাক কোনে কৰিছে? আজি যদি BTC নহ'ল হয় আৰু BPF দল ইয়াত যদি চৰকাৰ নাপাতিলে হয়, তেতিয়াহ'লে এইবিলাক কাম হৈ নুঠিল হয়। আজি ইয়াৰ কাৰণে সেইবিলাক কাম এতিয়া সুন্দৰকৈ হৈ দিছে, ৰাইজে ভাল পাইছে। ইয়াৰ কাৰণে দলে বলে আমাৰ BPF দলত যোগদান কৰিছে। তো সেইটো আমাৰ কাৰণে এটা ভাল লক্ষণ। BPF দলৰ বাহিৰে স্যাৰ আন দলৰ মানুহ কিমান সংখ্যক আহা বুলি আপুনি? BPF দলৰ বাহিৰে আন দলৰ মানুহ কিমান সংখ্যক আহা বুলি গম পাইছে BPF দলৰ যোগদান? আজি UPP দলৰে আহিছে। যোৱাবাৰ PCDR কৰা আছিলে, তেওঁলোকে মেক্সিমাম PCDR কৰা মানুহখিনি UPPL কৰে, আৰু সেই UPPL দলে যোৱাবাৰ PCDR আছিলে। গতিকে যোৱাকালি ৰঙাজুলি খাদত 43 জন ব্যক্তিয়ে যোৱাকালি সোমাইছে। তেওঁলোকে UPPL কৰিছিল, PCDR কৰিছিল আগত, তো তেওঁলোকে আমাৰ দলৰ লগত যোগদান কৰিলে। সেইদিনা মানে 60 জন ব্যক্তি UPPL কৰা অন্য পাৰ্টি কৰা আজি মানে ঝাৰগাঁও এলেকাত তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। সেইদিনা আমাৰ 5 তাৰিখত 135 জন ব্যক্তিয়ে ভৈয়াঘাটত আমাৰ দলৰ লগত যোগদান কৰিলে। তো এনেকুৱা আমাৰ অন্যান্য দলৰ পৰা আমাৰ দলত মানে আহি আছে, এতিয়া আহি আছে। গতিকে এইটো আমাৰ কাৰণে ভাল লক্ষণ। একো নাই, তেওঁলোকে 60 জন মানুহ আহিছে, তাকে মানে 150-200 লিখিছে। এটা ৰুমত সৰু ৰুমত মিটিং পাতিছে। লাজ লাগিব লাগে, আচল সংখ্যাটো কওক। আমিতো আজি 500 ক'ব পাৰিল হয়, আজি 100ৰ ওপৰত যোগদান কৰিছে। আমি 100 কৈছোঁ, আমি বেছি কোৱা নাই। আচল কথাটো কওক না তেওঁলোকে। যোৱাকালি 50-60 জন মানুহ হৈছে, বাহিৰৰ পৰা চব মানুহ আহিছে, তাকে একদম ঢল মাৰি আছে, 200-250 সোমাইছে বোলে। তো লাজ পাব লাগে। নেশ্যনেল পাৰ্টি হয়, এইটো যদি অসত্যত চলে কেনেকুৱা নেশ্যনেল পাৰ্টি হ'ল এইটো? ইয়াৰ কাৰণে আজি মানে BJP এই অঞ্চলবিলাকত একো কাম কৰা নাই, তাৰ কাৰণে আমাৰ মানে সেই অঞ্চলবিলাকত তেওঁলোকে ভোট নাপায়। এইটো খাটাং, আজি খাটাং। আজি মন্ত্ৰী আহিছে, কওক আমাৰ খৈৰাবাৰী এলেকাৰ কাৰণে কি কাম কৰিছে? ভৱেশ কলিতা আহিছে, কওক তেওঁ আজি খৈৰাবাৰী অঞ্চলৰ কাৰণে কি চাইছে? মানে কিবাহে ভোটহে বিচাৰি আহিছে, কামটো একো কৰা নাই। সেইবিলাক বহু কথা আছে। ৰাইজে আজি আগত গড়েশ্বৰ খৈৰাবাৰী কোনে সংযোগ কৰিলে? আমাৰ সন্মানীয় হাগ্ৰামা মহিলাদেৱে গড়েশ্বৰ মেইন চকৰ পৰা আমাৰ মৰঙাডাল চকলৈ, তাৰপিছত মিছাত খোলা টোটেলি 4.5 কোটি টকা দি পেলাই এইটো সম্পন্ন কৰি দিছে। আজি RCC ব্ৰিজ সম্পূৰ্ণ হৈ দিছে। আগতেতো সোমবাৰ বজাৰ পৰা যাবই পৰা নাছিলোঁ, তেওঁলোকে কিন্তু তেতিয়া পাৰ্টিগিৰি কৰি আছিলে। ক'ত কাম কৰিছে?
গতিকে আজি আমি চব পিচ বনাই থ'লোঁ RCC ব্ৰিজ হঠাৎকৈ আহি পায় দে এতিয়া ক'বৰ কাৰণে খুব ভাল হৈছে এইটোৱে হৈ আছে এতিয়া তো আজি UPPL দলবিলাকে ঘূৰি ফালে একদম BPF দলে বোলে কামেই কৰা নাই কোনটো ৰাস্তাত কোনটো ৰাস্তাত তেওঁলোকে গৈ আছে BPF দলে বনাই থোৱা গোটেই ৰাস্তাবিলাকত মটৰ গাড়ী চলাই আছে আমাক গালি দি আছে ৰাইজে মানিব জানো এইটো নামানে আজি ৰঙাজুলি খাট মানে হৈ পেলাই ফলাগুৰি ওলাইছে 5 মিনিটত গৈ পাই আমি ফলাগুৰিত এইবিলাক কোনে বনাইছে তো আজি সঁচাকৈ তেওঁলোকে লাজ পাব লাগে গৈ ফালে গালি দিছে আজি জাৰগাঁও ব্ৰিজ হৈছে ৰাইজে ভাল পাইছে জিয়াপুখুৰী ব্ৰিজ হৈছে ৰাইজে ভাল পাইছে ভোট দিব আমাক ইয়াৰ কাৰণে আমাৰ এটা দৃঢ় বিশ্বাস আজিকালি ৰাইজে বুৰ্বক নহয় তেওঁলোকে ভাবি চিন্তি ভোট দিয়ে ইয়াৰ কাৰণে আজি 15টা বছৰত আগতে হোৱাই নাছিল একোৱেই নাছিলে কোনে লৈছিল মানে জাৰগাঁও ব্ৰিজ বনাবৰ কাৰণে কোনে সিদ্ধান্ত লৈছিল তেওঁলোকে AGP গ'ল কোনোবা BJPৰ দল গ'ল MP হৈ থাকিলে কোনে পাৰ্চু কৰিলে নাইতো আজি সেই 16টা বছৰত BJPৰ সাংসদ হৈ আছে এতিয়া 16টা বছৰ তেওঁলোকে কৈ কি কাম কৰিছে দেখাই দিয়ক আমাক তেওঁলোকে একো দেখাব নোৱাৰে আমি বনাই থোৱা দলঙে কওক ৰাস্তাই কওক ইয়াৰ ওপৰত গৈ আছে আমাক গালি দি আছে ৰাইজে ইয়াত নামানে গতিকে আমি ইয়াত বিপুল সংখ্যক ভোট লৈ পেলাই আমি জিকিম BPF দল হিচাপে জিকিম মই জিকিম গতিকে ইয়াত কোনো সন্দেহ নাই গতিকে আজি আপোনালোকে সেইটো প্ৰমাণ পাই আছে দেই কত মিটিং সেইদিনা 5 তাৰিখত ভৈয়াঘাটত 2000 একফালে আমাৰ দি চেলেঞ্জ দি ফালে মিটিং পাতিছিল তেওঁলোকৰ মিটিঙত 300 মানুহ আমাৰ মিটিঙত মানে 2000 মানুহ দেই তাতকৈ ওপৰতে হ'ব মই বেছি কোৱা নাই কিমান সেইদিনা আমাৰ জাৰগাঁও 6 তাৰিখত কিমান বঢ়িয়া সুন্দৰ 1700-1800 মানুহ হৈছে সেইদিনা 1500 মানুহ হৈছে গপচা চুপাত দেই কিমান সুন্দৰ মানুহ গতিকে আজি এনেকুৱা দলে বলে যোগদান কৰি আছে তাৰ কাৰণে গতিকে মই বিশেষ নকওঁ আৰু এইখিনি আমি জিকিমে